ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আগন্তুক এক্সামৰ বাবে সুবিধা হোৱাকৈ 2019 বৰ্ষৰ দুটা খুব দৰকাৰী প্ৰশ্ন আজি আগবঢ়াইছো 4 নম্বৰৰ কুৱেশ্যন এয়া আৰু এই 4 মাৰ্কৰ দুইটা কুৱেশ্যন তোমালোকে কমন বুলি ধৰি ল'ব পাৰা খুব ইম্পৰ্টেন্ট হয় কেনেকৈ লিখিব লাগিব মই তোমালোকক পইণ্ট টু পইণ্ট দেখুৱাম ইয়াত এটো সোধা হৈছে মেনশন দ্য ৰিলেশ্যন যেটো 9 নম্বৰ প্ৰশ্ন আছিল তোমালোকে কুৱেশ্যন পেপাৰ যদি আছে লগত চাব পাৰা মেনশন দ্য ৰিলেশ্যনশ্বিপ বিটুইন টোটেল ইউটিলিটি এণ্ড মাৰ্জিনেল ইউটিলিটি মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতাৰ সম্পৰ্ক উল্লেখ কৰিব দিছে ইয়াৰ বাবে আমি টোটেল 4টা মান পইণ্ট লিখিম তাৰ আগত এইখিনি কথা লিখিব লাগিব এজন উপভোক্তাই এটা সামগ্ৰীৰ বিভিন্ন গোটৰ পৰা পোৱা মুঠ উপযোগিতাৰ যোগফলে হ'ল উপযোগিতাৰ মুঠ যোগফলে হ'ল মুঠ উপযোগিতা আনহাতে এজন উপভোক্তাই এটা সামগ্ৰীৰ অতিৰিক্ত গোটৰ পৰা পোৱা উপযোগিতা হ'ল প্ৰান্তিক উপযোগিতা প্ৰথমে আমি টেবুলখন ধৰণে দেখুৱাম যে এজন উপভোক্তাই প্ৰথমে এটা অৰেঞ্জ কনজিউম কৰিলে তেতিয়া হলে মাৰ্জিনেল ইউটিলিটিও 10 হ'ব টোটেলো 10 থাকিব দুটা অৰেঞ্জ উপভোগ কৰাৰ লগে লগে তেওঁৰ টোটেল ইউটিলিটি মানে মুঠ উপযোগিতা 18 পালেগৈ মানে এই সেকেন্ডটো যে ললে এটা অতিৰিক্ত লোৱাৰ লগে লগে তেওঁৰ কিমান বাঢ়িল 8 বাঢ়িল এটোৱে হ'ল মাৰ্জিনেল তেওঁ যদি আৰু এটা গুণ উপভোগ কৰে তেতিয়া টোটেল হ'ল 24 তেতিয়া হলে তেওঁৰ মুঠ আৰু কিমান বাঢ়িল আগত 18 আছিল দুটাৰ পৰা তিনিটা লোৱাৰ লগে লগে 24 হ'ল মানে শেষৰটোৰ পৰা কিমান আহিল উপযোগিতা 6 আহিল এনে ধৰণে তোমালোকে টোটেল অৰেঞ্জৰ পৰা মুঠ উপযোগিতা উলিয়াই লৈ তো মাৰ্জিনেলটো তাৰ পৰা উলিয়াই গৈ থাকিব পাৰিবা আৰু মুঠ উপযোগিতা প্ৰথমে অনুমানিক দিলে হ'ল কিন্তু ইয়াৰ আমি কিছুমান কথা উল্লেখ কৰিব লাগিব যিমানে আমি অৰেঞ্জ বেছিকৈ উপভোগ কৰা দেখুৱাইছো মুঠ উপযোগিতাটো কি হৈ গৈ আছে চোৱা বাঢ়ি গৈ আছে আৰু মাৰ্জিনেল ইউটিলিটিটো কমি গৈ আছে মুঠ উপযোগিতা বাঢ়িছে কিন্তু বাঢ়াৰ ৰেটটো কমি গৈছে প্ৰথমে 10ৰ পৰা একেবাৰতে 18 পাইছিল গৈ 8 বাঢ়িছিল তাৰ পিছত 6 হে বাঢ়িছে এনেকৈ গৈ গৈ এটা সময়ত টোটেল ইউটিলিটি কি হ'ব যিমানে এটা বস্তু বেছি উপভোগ কৰা যাব টোটেল ইউটিলিটি কমিবলৈ আৰম্ভ কৰিব এতিয়া আমি এই কথাখিনিকে আকৌ গ্ৰাফেৰে দেখুৱাম তাৰ আগত এই পইণ্টখিনি লাগিব কিন্তু গ্ৰাফটো চোৱাৰ পাছত এই পইণ্ট কেইটা ক্লিয়াৰ হ'ব এইটো গ্ৰাফ প্ৰথমে টোটেল ইউটিলিটি কি হৈ গৈছে মাৰ্জিনেল আৰু টোটেল একে ঠাইত আছে মানে প্ৰথম একে আছিল যেহেতু আমি টেবুলখনত ইতিমধ্যে দেখুৱাইছো তাৰ পাছত লাহে লাহে টোটেল ইউটিলিটিটো বাঢ়ি গৈ আছে মাৰ্জিনেল ইউটিলিটিটো কমি গৈ আছে আৰু এটা সময়ত টোটেল ইউটিলিটি ম্যাক্সিমাম পইণ্ট পাইছে আৰু ইয়াৰ পৰা কমিব আৰম্ভ কৰিছে আৰু যেতিয়াই টোটেল ইউটিলিটি ম্যাক্সিমাম হৈছে আৰু মাৰ্জিনেল ইউটিলিটি তেতিয়াই কি হৈছে ইয়াত আছে মানে x অক্ষত আছে মানে 0 হৈ গৈছে আৰু যেতিয়াই টোটেল ইউটিলিটি তলৰ পিনে নামিব মানে কমিব মাৰ্জিনেল ইউটিলিটি আৰু তললৈ যাব মানে নেগেটিভ হ'ব এই কথাখিনি আমি সম্পৰ্কটো এতিয়া লিখি দিব লাগিব এতিয়া এই কথাখিনিকে আমি এনেকৈ লিখিছো প্ৰথম অৱস্থাত যেতিয়া এজন উপভোক্তাই এটা সামগ্ৰী উপভোগ কৰিব প্ৰথম গুণ উপভোগ কৰা অৱস্থাত মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতা সমান সেইভাবে মুঠ উপযোগিতা ৰেখাডাল এনেকৈ গৈছিল প্ৰান্তিক উপযোগিতাডাল এনেকৈ গৈছিল আৰু দুয়োটা এটা পইণ্টৰ পৰা উৎপত্তি হৈছিল মানে প্ৰথম অৱস্থাত মুঠ আৰু প্ৰান্তিক উপযোগিতা একে আছিল উপভোক্তাজনে সামগ্ৰীৰ ভিতৰত যিমানে বেছি গুণ উপভোগ কৰিব মুঠ উপযোগিতা বৃদ্ধি পাব সেইকাৰণে মুঠ উপযোগিতা ৰেখাডাল ওপৰৰ পিনে গৈছে কিন্তু প্ৰান্তিক উপযোগিতা কমিব সেইকাৰণে প্ৰান্তিক উপযোগিতা ৰেখাডাল তলৰ পিনে আহিছে প্ৰান্তিক উপযোগিতা যেতিয়াই শূন্য হ'ব মুঠ উপযোগিতা সৰ্বাধিক হ'ব মই ইতিমধ্যে দেখুৱাইছো প্ৰান্তিক উপযোগিতা যেতিয়াই এই পইণ্টটো পাইছিলে আহি তেতিয়া মুঠ উপযোগিতা কোড আছিল একেবাৰে শীৰ্ষত আছিল তাৰ পিছতে কমিব আৰম্ভ কৰিছে এইটো তোমালোকে ডায়াগ্ৰামটো আকৌ চালে মন কৰিব পাৰিবা ইয়াত মুঠ উপযোগিতা যেতিয়াই বেছি হৈছে প্ৰান্তিক উপযোগিতা 0 আৰু প্ৰান্তিক উপযোগিতা যেতিয়া আৰু তাৰ তললৈ নামিব মুঠ উপযোগিতা কমিব আৰম্ভ কৰিছে গতিকে এই কথাখিনিয়ে তোমালোকে এনেকৈ টেবুল গ্ৰাফ আৰু পইণ্ট হিচাপে লিখিলে গোটেইখিনি নম্বৰ পাবলৈ সক্ষম হ'বা তোমালোকে পাৰিলে নোট কৰি ল'বা কথাখিনি এতিয়া হয়তো বহুতে কনফিউজনত পৰিব পাৰে চাহিদাৰ পৰিমাণৰ পৰিৱৰ্তন আৰু চাহিদাৰ পৰিৱৰ্তননো কি বেলেগ বস্তু চাবা চাহিদাৰ ৰেখা এডাল এনেকুৱা হয় এই ৰেখাডাল কেতিয়াবা ইফালে আহে কেতিয়াবা ওপৰলৈ যায় বা কেতিয়াবা চাহিদা ৰেখাডালৰ ওপৰতে প্ৰথমে ইয়াত ভাৰসাম্য বিন্দুটো আছিল কেতিয়াবা ইয়ালৈ আহিব পাৰে এটি এইবিলাকে হৈছে ইয়াৰ পাৰ্থক্য মই দেখুৱাই দিছো যেতিয়া কেৱল দামৰ পৰিৱৰ্তনৰ বাবে সামগ্ৰীৰ চাহিদাৰ পৰিমাণৰ পৰিৱৰ্তন হয় তেন্তে একেডাল চাহিদা ৰেখাত হোৱা সেই পৰিৱৰ্তনক চাহিদাৰ পৰিমাণৰ পৰিৱৰ্তন বোলা হয় মই দেখুৱাম তোমালোকক সম্পূৰ্ণ ডায়াগ্ৰামটো তাৰ আগত অলপ দেখুৱাই দিছো এই চাহিদা ৰেখাডাল যেতিয়া দাম এইটো আছিল তেতিয়া পৰিমাণৰ কিমান আছিল চাহিদাৰ পৰিমাণ এখিনি যেতিয়া দাম কমাৰ লগে লগে ইয়াৰ পৰা ইয়ালৈ দাম আহিল লগে লগে চাহিদা বৃদ্ধি পালে এই
গোটেইখিনি প্ৰক্ৰিয়া ক'ত হৈ আছে এই চাৰিডাল ৰেখাডালতে একেডাল চাৰিটা ৰেখাতে হৈ আছে মানে চাৰিটা ৰেখাডালৰ ওপৰতে পৰিৱৰ্তন হৈছে অৰ্থাৎ চাৰিটা ফলনৰ পৰিৱৰ্তন হোৱা নাই সেইকাৰণে দিয়া হৈছে চাৰিটা ফলনৰ কোনো পৰিৱৰ্তন নহয় কেৱল একেডাল চাৰিটা ৰেখাৰ ওপৰত চাৰিটাৰ পৰিৱৰ্তন দেখুওৱা হয় চাৰিটাৰ পৰিমাণৰ পৰিৱৰ্তন হ'লে আনহাতে দামৰ পৰিৱৰ্তনৰ বাদেও অন্যান্য কাৰকৰ পৰিৱৰ্তনৰ বাবে যদি চাহিদা ৰেখা স্থানান্তৰিত হয় তেন্তে হেয়াক চাহিদাৰ পৰিৱৰ্তন বোলা হয় চাহিদাৰ পৰিৱৰ্তন হ'লে চাহিদা ৰেখা বাওঁফালে বা সোঁফালে স্থানান্তৰিত হয় যাৰ অৰ্থ হৈছে চাহিদাৰ পৰিৱৰ্তনৰ ফলত চাহিদা ফলনৰো পৰিৱৰ্তন হয় আৰু সেইটো আমি এনেকৈ দেখাইছো এইটো একেডাল চাহিদা ৰেখাতে পৰিৱৰ্তন আগুৱা ওপৰৰ পিনে গৈছে তলৰ পিনে আহিছে মানে একেডাল চাহিদা ৰেখাত পৰিৱৰ্তন যেটো হৈছে চাহিদাৰ পৰিমাণৰ পৰিৱৰ্তন আৰু ইয়াৰ হৈছে চাহিদা ৰেখাডালে কোনোবাৰ আগৰ পিনে গৈছে কোনোবাৰ বাওঁ পিনে আহিছে এয়া হৈছে চাহিদাৰ পৰিৱৰ্তন অৰ্থাৎ চাহিদা ফলনটোই চেঞ্জ হ'ল